যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহলে এই ভিডিঅ'টি আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। অসমত বন্ধ হ'বলৈ গৈ আছে স্ক্ৰীনত দেখুৱাই থকা এনেকুৱা ধৰণৰ ৰেচন কাৰ্ডসমূহ। বৰ্তমান অৱস্থাত নিউজ চেনেলসমূহত বিয়পি পৰিছে এই নিউজসমূহ। আজি এই ভিডিঅ'টিৰ জৰিয়তে আচল ৰহস্যটি আপোনালোকক জনাই যাম কিয় অসমত বন্ধ হ'বলৈ গৈ আছে ৰেচন কাৰ্ডসমূহ আৰু ইয়াৰ বিপৰীতে চৰকাৰে কি পদক্ষেপ হাতত লৈছে। দুখীয়া শ্ৰেণীৰ ৰাইজে বৰ্তমান অৱস্থাত চিন্তিত হৈ পৰিছে যে ৰেচন কাৰ্ডসমূহ যদি বন্ধ হৈ পৰে তেনেহলে তেওঁলোকৰ কি হ'ব। ৰেচন কাৰ্ড সম্পৰ্কীয় আটাইবোৰ নজনা কথা আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাই যাম। ভিডিঅ'টি আপুনি সম্পূৰ্ণকৈ চাই থাকিব। সাধাৰণতে আপোনালোকে কণ্ট্ৰলৰ চাউল আনিবলৈ যাওঁতে আপোনালোকে নিজৰ ৰেচন কাৰ্ডখন দোকানলৈ লৈ যায় আৰু দোকানীজনীক ৰেচন কাৰ্ডখন দি দিয়ে। দোকানীজনীয়ে ৰেচন কাৰ্ডত চহী মাৰে, তাৰ পাছত এটা মেচিনত আপোনালোকক ফিংগাৰপ্ৰিণ্ট দিবলৈ কয় আৰু ফিংগাৰপ্ৰিণ্ট দিয়াৰ পাছতে আপোনালোকৰ ভাগৰ চাউলখিনি দোকানীয়ে দি দিয়ে। কিন্তু বৰ্তমান সময়ত এই চিষ্টেমটো বহুত পুৰণা হ'ল। এতিয়াৰে পৰা চৰকাৰে আপোনালোকৰ মাজলৈ এটা নতুন চিষ্টেম আনিবলৈ গৈ আছে, যিটো চিষ্টেমৰ জৰিয়তে আপোনালোকৰ ঘৰত থকা বহীৰ দৰে ৰেচন কাৰ্ডখন চৰকাৰে স্মাৰ্ট কাৰ্ডলৈ পৰিৱৰ্তন কৰিব। যিহেতু বাহিৰৰ সকলোৱে স্মাৰ্ট ৰেচন কাৰ্ড ব্যৱহাৰ কৰে, সেইবাবে অসমতো প্ৰত্যেককে স্মাৰ্ট ৰেচন কাৰ্ড দিয়া হ'ব। স্মাৰ্ট ৰেচন কাৰ্ডখন দেখাত হুবহু আপোনালোকৰ ঘৰত থকা আধাৰ কাৰ্ডখন নাইবা ভোটাৰ কাৰ্ডখনৰ দৰে হ'ব, য'ত এটা বাৰকোড থাকিব, এটা QR কোড থাকিব, এটা ৰেচন কাৰ্ড নাম্বাৰ থাকিব আৰু আপোনালোকৰ নাম আৰু এড্ৰেছ থাকিব। আৰু এই স্মাৰ্ট ৰেচন কাৰ্ডখনৰ জৰিয়তে আপোনালোকে সহজতে আৰু কম সময়ৰ ভিতৰতে ৰেচনৰ আটাইবোৰ সামগ্ৰী লাভ কৰিবলৈ সক্ষম হ'ব। লগতে আপোনালোকে পাই থকা ৰেচনৰ সামগ্ৰীসমূহ বেলেগে নিব নোৱাৰিব। আপোনালোকৰ নিজৰ ৰেচনৰ সামগ্ৰীসমূহ আপোনালোকে নিজে গৈ দোকানৰ পৰা আনিব লাগিব। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহলে এই ভিডিঅ'টি আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। অসমত বন্ধ হ'বলৈ গৈ আছে স্ক্ৰীনত দেখুৱাই থকা এনেকুৱা ধৰণৰ ৰেচন কাৰ্ডসমূহ। বৰ্তমান অৱস্থাত নিউজ চেনেলসমূহত বিয়পি পৰিছে এই নিউজসমূহ। আজি এই ভিডিঅ'টিৰ জৰিয়তে আচল ৰহস্যটি আপোনালোকক জনাই যাম কিয় অসমত বন্ধ হ'বলৈ গৈ আছে ৰেচন কাৰ্ডসমূহ আৰু ইয়াৰ বিপৰীতে চৰকাৰে কি পদক্ষেপ হাতত লৈছে। দুখীয়া শ্ৰেণীৰ ৰাইজে বৰ্তমান অৱস্থাত চিন্তিত হৈ পৰিছে যে ৰেচন কাৰ্ডসমূহ যদি বন্ধ হৈ পৰে তেনেহলে তেওঁলোকৰ কি হ'ব। ৰেচন কাৰ্ড সম্পৰ্কীয় আটাইবোৰ নজনা কথা আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাই যাম। ভিডিঅ'টি আপুনি সম্পূৰ্ণকৈ চাই থাকিব। সাধাৰণতে আপোনালোকে কণ্ট্ৰলৰ চাউল আনিবলৈ যাওঁতে আপোনালোকে নিজৰ ৰেচন কাৰ্ডখন দোকানলৈ লৈ যায় আৰু দোকানীজনীক ৰেচন কাৰ্ডখন দি দিয়ে। দোকানীজনীয়ে ৰেচন কাৰ্ডত চহী মাৰে, তাৰ পাছত এটা মেচিনত আপোনালোকক ফিংগাৰপ্ৰিণ্ট দিবলৈ কয় আৰু ফিংগাৰপ্ৰিণ্ট দিয়াৰ পাছতে আপোনালোকৰ ভাগৰ চাউলখিনি দোকানীয়ে দি দিয়ে। কিন্তু বৰ্তমান সময়ত এই চিষ্টেমটো বহুত পুৰণা হ'ল। এতিয়াৰে পৰা চৰকাৰে আপোনালোকৰ মাজলৈ এটা নতুন চিষ্টেম আনিবলৈ গৈ আছে, যিটো চিষ্টেমৰ জৰিয়তে আপোনালোকৰ ঘৰত থকা বহীৰ দৰে ৰেচন কাৰ্ডখন চৰকাৰে স্মাৰ্ট কাৰ্ডলৈ পৰিৱৰ্তন কৰিব। যিহেতু বাহিৰৰ সকলোৱে স্মাৰ্ট ৰেচন কাৰ্ড ব্যৱহাৰ কৰে, সেইবাবে অসমতো প্ৰত্যেককে স্মাৰ্ট ৰেচন কাৰ্ড দিয়া হ'ব। স্মাৰ্ট ৰেচন কাৰ্ডখন দেখাত হুবহু আপোনালোকৰ ঘৰত থকা আধাৰ কাৰ্ডখন নাইবা ভোটাৰ কাৰ্ডখনৰ দৰে হ'ব, য'ত এটা বাৰকোড থাকিব, এটা QR কোড থাকিব, এটা ৰেচন কাৰ্ড নাম্বাৰ থাকিব আৰু আপোনালোকৰ নাম আৰু এড্ৰেছ থাকিব। আৰু এই স্মাৰ্ট ৰেচন কাৰ্ডখনৰ জৰিয়তে আপোনালোকে সহজতে আৰু কম সময়ৰ ভিতৰতে ৰেচনৰ আটাইবোৰ সামগ্ৰী লাভ কৰিবলৈ সক্ষম হ'ব। লগতে আপোনালোকে পাই থকা ৰেচনৰ সামগ্ৰীসমূহ বেলেগে নিব নোৱাৰিব। আপোনালোকৰ নিজৰ ৰেচনৰ সামগ্ৰীসমূহ আপোনালোকে নিজে গৈ দোকানৰ পৰা আনিব লাগিব।